মনত কি আঘাত পাইছিল ৰমেন বৰুৱাই কোনে দিছিল তেওঁৰ মনত আঘাত মহিৰু ৰমেন বৰুৱাৰ মনত কাৰ প্ৰতি অসন্তুষ্টি আছিল নিজৰ ওপৰতে অভিমান কৰি কৰবালৈ গুচি গল নেকি সকলো শ্ৰদ্ধাৰ ৰমেন দা এইবোৰ প্ৰশ্ন এতিয়া প্ৰত্যেক গৰাকী ৰমেন বৰুৱাৰ অনুৰাগীৰ মনত অসমীয়া সংগীত জগতৰ এজন প্ৰখ্যাত সংগীত পৰিচালক সংগীত জগতখনক অন্য এক মাত্ৰা প্ৰদান কৰা প্ৰবীণ সংগীত পৰিচালক সকলোৰে শ্ৰদ্ধাৰ ৰমেন বৰুৱা যোৱা দুদিন ধৰি নিখোজ হৈ আছে তেওঁ নিখোজ হোৱাৰ আঁৰত বিভিন্নজনৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নই যেন থিতাপি লৈছে প্ৰকৃততে সোমবাৰে পুৱা হৈছিল কি ৰমেন বৰুৱাৰ মনত কোনে দিছিল আঘাত মনত কি বেজাৰ পাইছিল শিল্পী প্ৰাণ ৰমেন বৰুৱাই অভিমান কৰিছে নেকি ৰমেন বৰুৱাই মহিৰু ৰমেন বৰুৱাৰ মনত কাৰ প্ৰতি অসন্তুষ্টি আছিল এই প্ৰশ্নবোৰ এতিয়া যেন প্ৰতিগৰাকী লোকৰ মনলৈ বাৰে বাৰে আহিবলৈ লৈছে প্ৰতিগৰাকী অনুৰাগীক ঘেৰি ধৰিছে এইসমূহ প্ৰশ্নই শিল্পীগৰাকীৰ সন্ধান নাপাই উৎকণ্ঠাত এতিয়া পৰিয়ালৰ লগতে সাংস্কৃতিক জগতখনত সকলোৰে শ্ৰদ্ধাৰ শিল্পী ৰমেন বৰুৱাৰ সন্ধানত আৰক্ষী প্ৰশাসনৰ লোকেও ক্ষিপ্ৰগতিত চলাইছে সন্ধান কিন্তু সকলোৰে আদৰৰ ৰমেনদাৰ কোনো সুংসূত্ৰই নাই গুৱাহাটী হাইকোৰ্টৰ চিচিটিভিত বন্দী হোৱা ভিডিঅ' অনুসৰি সোমবাৰৰ পুৱা 10:40 এই পথৰেই গৈছিল ৰমেন বৰুৱা এয়াই শেষ দৃশ্য সোমবাৰে পুৱাই ওলাই যোৱা ৰমেন দা আজি পৰ্যন্তলৈকে উভতি অহা নাই প্ৰায় 27খন ছবিত স্বতন্ত্ৰভাৱে সংগীত পৰিচালনা কৰা ৰমেন বৰুৱাৰ সন্ধানত যেন এতিয়া দিন নাযায় ৰাতি নোপোৱাই এই সন্দৰ্ভত ভাতৃ দীপেন বৰুৱাই কয় যে তেওঁ ভালদৰে বুজি পাইছে ৰমেন দাই কিবা কথাত বহু দুখ পাইছে ভাতৃ দীপেন বৰুৱাৰ এই ভাষ্যৰ পৰা স্পষ্ট হৈছে যে মনত অসন্তুষ্টি লৈয়ে ঘৰৰ পৰা ওলাই গৈছে ৰমেন বৰুৱা কিন্তু এটি প্ৰশ্ন হয় যে কাৰ প্ৰতি ইমান অসন্তুষ্টি লৈ ঘৰৰ পৰা ওলাই গল ৰমেন বৰুৱা মনত ইমান দুখৰ বোজা কিয় ৰাখিছিল ৰমেন বৰুৱাই বৰ্তমান সন্ধান অব্যাহত আছে ৰমেন বৰুৱাৰ সন্ধানত এইখন ঘৰৰ পৰাই ৰমেন বৰুৱা নিখোজ হৈছে এইখন ঘৰতে কৈশোৰ যৌৱন বৃদ্ধ অৱস্থাত পৰিয়ালৰে সৈতে নিজৰ সন্তানৰে সৈতে জীৱন কটাইছিল এইখন ঘৰৰ দুৱাৰ সকলোৰে বাবে 24 ঘণ্টাই খোলা আছিল তেওঁ শিল্পী সাহিত্যিক গীতিকাৰ সুৰকাৰ হিচাপে প্ৰসিদ্ধ হৈ সমগ্ৰ অসমৰ প্ৰত্যেকজন অনুৰাগীৰ লগত এটা দিন পাৰ কৰিছিল এই দুৱাৰেদিয়ে এই ঘৰৰ পৰা ওলাই কৰবাত গৈ নিখোজ হৈ পৰিল ৰমেন বৰুৱা সকলোৱে এতিয়া কামনা কৰিছে যে অতি শীঘ্ৰেই সন্ধান ওলাওক ৰমেন বৰুৱাৰ নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ।